আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে আগৰ ৰেচিপিবোৰ ট্ৰাই কৰিছে, মোক কমেণ্ট কৰিছে, মই আপোনালোকক থেংক ইউ জনাইছোঁ। আজি মই আপোনালোকক জাতিলাওৰ এবিধ মছলাযুক্ত ৰেচিপি পনীৰৰ সৈতে বনাই দেখুৱাম। জাতিলাওটো আপোনালোকে সাধাৰণতে বনাই থাকে আৰু মাছৰ লগতো জাতিলাও খাই খুবেই ভাল লাগে। আজিৰ ৰেচিপিটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ এবাৰ চাবচোন আৰু ট্ৰাই কৰিব। মই ভাবোঁ নিশ্চয় আপোনালোকে এইটো ভাল পাব। আহকচোন আমি ৰেচিপিটো চাই লওঁ। আহকচোন আমি এতিয়া ইনগ্ৰিডিয়েণ্টছখিনি প্ৰথমতে চাওঁ। মই এয়া ডাঙৰ লাও এটাৰ আধা লৈছোঁ আৰু এই লাওখিনি মই এনেকৈ সৰু পিচ কৰিছোঁ। তাৰপিছত এইখিনি মই ৰুকনিত ৰুকি ল'ম আৰু ইয়াত মই 200 গ্ৰাম পনীৰ লৈছোঁ। আপোনালোকে পনীৰ নিজৰ চইচ মতে কম বা বেছি ল'ব পাৰে। আৰু মই তেলত দিবলৈ এয়া 1 টিস্পুন জনি বা আজৱাইন লৈছোঁ আৰু এটা ডাঙৰ সাইজৰ পিঁয়াজ এনেকৈ মিহিকৈ কাটি লৈছোঁ আৰু 2 খিলা তেজপাত লৈছোঁ। আৰু শুকান মছলা হিচাপে মই ইয়াত 1 টিস্পুন চফ, 1.5 টিস্পুন গোটা ধনিয়া, 1.5 টিস্পুন গোটা জিৰা আৰু এয়া কেইটামান লং, 5-6টা ইলাচি, 1/2 টিস্পুন গোটা জালুক, 3টা ডালচেনি আৰু 5টা এইটো সাইজৰ জলকীয়া লৈছোঁ। আৰু মই এই গোটেইখিনি যেতিয়া মিক্সিত গ্ৰাইণ্ড কৰিম, ইয়াৰ লগত একেলগে গ্ৰাইণ্ড কৰিবলৈ 2 টেবুল স্পুন কচুৰি মেথিও লৈ লৈছোঁ। আৰু ইয়াত মই ইয়াত 2টা এইটো সাইজৰ বিলাহী আৰু লগতে 10-12টা কাজু লৈছোঁ। এইখিনি মই পেষ্ট কৰি ল'ম আৰু তাত দিবলৈ লগতে এয়া 2 টেবুল স্পুন টমেটো চিলি চচ লৈছোঁ। আৰু ইয়াত এয়া এটা মিডিয়াম সাইজৰ পিঁয়াজ, মিডিয়াম সাইজৰ এডোখৰ আদা আৰু 7-8 ফুটা নহৰু এনেকৈ পেষ্ট বনাই লৈছোঁ। আৰু এইফালে এয়া 1.5 টিস্পুন নিমখ আৰু 1 টিস্পুন হালধি লৈছোঁ। এতিয়া আহকচোন আমি বাকী প্ৰচেছৰ ফালে আগবাঢ়োঁ। আহকচোন এতিয়া আমি লাওখিনি এনেকৈ ৰুকনিত ৰুকি লওঁ। আমি ৰুকোতে চাব লাগিব যাতে গুটি নোলায়, সেইকাৰণে আমি কাটোতে গুটিবোৰ গুচাই দিব লাগিব, নহ'লে গুটি থাকিলে ৰুকনিত ৰুকিব পৰা নাযাব। এয়া চাওক, মই এয়া ৰুকিছোঁ, এয়া এনেকৈ আপোনালোকেও এনেকৈ ৰুকি ল'ব। মই গোটেইখিনি লাও এনেদৰে ৰুকি ল'লোঁ। ৰুকোতে অলপ গুটি ওলাইছিল, মই গুটিবোৰ পেলাই দিলোঁ আৰু অকণমান এয়া পানী ওলাইছে। আমি গ্ৰেভি বনাওঁতে পানীখিনি আমি টুকিম। মই এখন কেৰাহী এনেদৰে গৰম কৰি লৈছোঁ। গৰম হোৱাৰ পিছত মই এই গোটেই শুকান মছলাখিনি দি দিম। দি পেলাই 2-3 মিনিট সময় মই এইখিনি ভালকৈ ফ্ৰাই কৰি লওঁ। এয়া কচুৰি মেথিখিনিও একেলগে দি দিছোঁ। দি গেছটো মই মিডিয়াম ফ্লেমত থৈ ভাজি আছোঁ। বাৰে বাৰে লৰাই থাকিব লাগিব, নহ'লে দেৰি যাব আৰু তেতিয়া ইয়াৰ চেটটো খুব বেয়া লাগিব। চাব লাগিব যাতে বস্তুটো চেলো ফ্ৰাই হয়, ডিপ ফ্ৰাই আমাক নালাগে। খুব ধুনীয়া এটা চেণ্ট ওলাইছে। গৰম মছলা আৰু বাকীবোৰ মছলা লাগি খুব ভাল চেণ্ট ওলাইছে। এয়া চাওক, স্লাইট কালাৰটো চেঞ্জ হৈছে। এয়া 2 মিনিট হৈ গ'ল, কালাৰটো অলপ চেঞ্জ হৈছে। মই এতিয়া গেছটো অফ কৰি এইখিনি মিক্সিৰ জাৰ এটা ট্ৰান্সফাৰ কৰি ল'ম। মই এইখিনি এয়া মিক্সিৰ জাৰ এটা ট্ৰান্সফাৰ কৰি ল'লোঁ। এতিয়া মই এইখিনি মছলা বনাই লওঁ। চাওক, মই এইখিনি পেষ্ট কৰি মছলা বনালোঁ। খুব ধুনীয়া এটা সুগন্ধ ওলাইছে। নিশ্চয় গ্ৰেভিখন খুব ভাল হ'ব। একেখন কেৰাহী আকৌ পাতি লৈছোঁ। ইয়াত মই 4 টেবুল স্পুন তেল দি লৈছোঁ। এতিয়া মই পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম। ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া মই গেছটো ল' ফ্লেমত থৈ পনীৰখিনি ফ্ৰাই কৰিম। আপোনালোকে ইচ্ছা কৰিলে কেঁচা পনীৰো দিব পাৰে, কিন্তু মই অকণমান ফ্ৰাই কৰিলে ভাল পোৱাৰ কাৰণে ফ্ৰাই কৰি লৈছোঁ।
ফ্ৰাই কৰিলে হ'ব। গেছটো মিডিয়াম ফ্লেমত আনি লৈছোঁ। পনীৰখিনি লাইট ব্ৰাউন কালাৰ হৈছে। মই এতিয়া গেছটো অফ কৰি দিলোঁ আৰু পনীৰখিনি শিফ্ট কৰি বাউল এটাত থওঁ। এয়া মই বেলেগ এখন কেৰাহী লৈছোঁ। এতিয়া ইয়াত মই 6 টেবুল স্পুন তেল গৰম কৰি লৈছোঁ ভালদৰে। তেলখিনি এয়া দেখিছে নহয় ইমান ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া মই ইয়াত প্ৰথমতে এয়া পিঁয়াজখিনি ফ্ৰাই কৰি লওঁ। এয়া পিঁয়াজখিনি মই 1-2 মিনিট সময় অকণমান ফ্ৰাই কৰি লওঁ। এয়া 2 মিনিট পিছত ধুনীয়া ব্ৰাউন কালাৰ হৈ গৈছে পিঁয়াজখিনি। মই গেছটো মিডিয়াম ফ্লেমত থৈছিলোঁ, ল' ফ্লেমত থ'লোঁ। থৈ পেলাই এইখিনি এয়া এই বাউলটোত শিফ্ট কৰি ল'লোঁ। এয়া কেৰাহীত তেল আছেই, মই এইখিনি তেলতে গ্ৰেভিখিনি বনাই দিম। প্ৰথমতে মই আজৱাইনখিনি তেলত দি ল'লোঁ। তাৰপিছত তেজপাত আৰু জলকীয়া দুটা দিলোঁ। দি পেলাই অকণমান এয়া লৰাই দিছোঁ। গেছটো ল' ফ্লেমতে থৈছোঁ। তাৰপিছত অকণমান এইখিনি ভাজ খোৱাৰ পিছত মই ইয়াত পিঁয়াজ, আদা আৰু নহৰুৰ পেষ্টখিনি এয়া দি দিছোঁ। দি মই গেছটো এয়া মিডিয়াম ফ্লেমত আনিলোঁ। আনি পেলাই এইখিনি এয়া ফ্ৰাই কৰি লৈছোঁ। বেছি ফ্ৰাই কৰিব নালাগে, অকণমান কালাৰটো গল্ডেন হ'লেই হ'ব। 2-3 মিনিট পিছত এইখিনি স্লাইট ব্ৰাউন কালাৰ হৈছে। এয়া এতিয়া ইয়াত মই বিলাহী আৰু কাজু পেষ্টখিনি লাহেকৈ দি দিম। এয়া দি পেলাই আকৌ ভালকৈ এনেকৈ মিক্স কৰি দিব লাগিব। ভালকৈ আমি এইখিনি ফ্ৰাই কৰিব লাগিব যাতে তেলৰ পৰা মছলাখিনি বেলেগ হৈ যায়। সেইকাৰণে আমি আকৌ গেছটো মিডিয়াম ফ্লেমত আনি ল'লোঁ। লৈ পেলাই এইখিনি 3-4 মিনিট সময় ভালকৈ লৰাই আছোঁ। 4 মিনিট পিছত এয়া চাওক তেলখিনি অলপ বেলেগ হৈ গৈছে। মই এতিয়া ইয়াত এই মছলাখিনি যে গ্ৰাইণ্ড কৰি থৈছিলোঁ এইখিনি দিলোঁ। দি পেলাই আকৌ গোটেই বস্তুখিনি ভালকৈ লৰাই আছোঁ। এয়া দেখিছে নহয় তেল আৰু মছলা বেলেগ হৈ গৈছে। এতিয়া মই এইখিনি গেছটো ল' ফ্লেমত থৈ 2 মিনিটৰ কাৰণে কভাৰ কৰি হ'বলৈ দিম। 2 মিনিট পিছত কভাৰখন এয়া দাঙি চাইছোঁ। ইমান ধুনীয়া গল্ডেন ব্ৰাউন কালাৰ হৈছে আৰু গোটেই মছলাখিনি তেলৰ পৰা একদম বেলেগ হৈ গৈছে। তাৰমানে আমাৰ বস্তুটো খুব ধুনীয়াকৈ ফ্ৰাই হৈছে। এতিয়া মই ইয়াত লাওখিনি দি দিম। এয়া লাওখিনি মই দি দিছোঁ। দি পেলাই আকৌ ভালকৈ গোটেইখিনি এনেকৈ ফ্ৰাই কৰি দিছোঁ। লাওখিনি যিহেতু খুব কোমল বস্তু সেইকাৰণে ইয়াৰ পৰা অলপ পানী ওলাইছে। গতিকে এক্সট্ৰা পানী এতিয়া দিব নালাগে। অকণমান সময় এইখিনি কভাৰ কৰি মই হ'বলৈ দিছোঁ। প্ৰায় 1-2 মিনিট হ'লেই হ'ব। গেছটো মই মিডিয়াম ফ্লেমত আনি থৈছোঁ। মিনিট পিছত মই কভাৰখন গুচাই চালোঁ। এয়া ইমান ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই ইয়াত টেষ্ট অনুসৰি নিমখ দিম। এয়া দিছোঁ। নিমখ আমি বেছি নাখাওঁ কাৰণে মই অলপ দিছোঁ আৰু হালধিখিনিও এয়া দি দিছোঁ। আপোনালোকেও নিজৰ টেষ্ট অনুসৰি নিমখ দিব। আৰু
লগতে মই এই টমেটো চচখিনিও এয়া দি দিলোঁ। দি পেলাই খুব ভালকৈ এইখিনি লৰাই আছোঁ। এনেকৈও থ'ব পাৰি। এতিয়া মই পনীৰখিনি দিলে হ'ব, কিন্তু মই যিহেতু অকণমান গ্ৰেভি ভাল পাওঁ সেইটো কাৰণে মই অকণমান গৰম পানী এই কাপটোৰে দি দিছোঁ। আপোনালোকেও এইটো নিজৰ চইচ মতে দিব। যদি গ্ৰেভি বেছি খায় তেতিয়াহ'লে অলপ বেছি পানীও দিব পাৰে। এতিয়া মই ইয়াত পনীৰখিনি দি দিম। এয়া চাওক, ইমান ধুনীয়াকৈ আমাৰ এয়া জাতিলাও আৰু পনীৰৰ মছলা কাৰী হৈ গৈছে। খুব ধুনীয়া চেণ্ট ওলাইছে, কাৰণ আমি যে মছলাখিনি লগতে গৰম মছলাও মিক্সিত গ্ৰাইণ্ড কৰি দিলোঁ, সেইকাৰণে আজি চেণ্টটো খুব ফ্ৰেছ হৈছে, খুব সুন্দৰ হৈছে। আৰু ভাবিছোঁ খাবলৈ নিশ্চয় খুব টেষ্টি হ'ব। মই এতিয়া এইখিনি বাউল এটাত শ্বিফ্ট কৰিলোঁ। মই এই কাৰীখিনি বাউলত শ্বিফ্ট কৰি আনিলোঁ। এতিয়া মই যে পিঁয়াজ ফ্ৰাই কৰিছিলোঁ আগতে, সেইখিনি এতিয়া ধুনীয়াকৈ ইয়াত গাৰ্নিছ কৰি দিম। যে পিঁয়াজ খাবলৈ বেয়া পায় তেওঁলোকে নিদিলেও হ'ব, গাৰ্নিছ কৰি দিলে ধুনীয়া লাগিব দেখিবলৈ। গতিকে মই এনেকৈ পিঁয়াজখিনি গাৰ্নিছ কৰি দিছোঁ। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ ৰেডি হৈ গ'ল আমাৰ জাতিলাও পনীৰ মছলা কাৰী। আশা কৰিছোঁ আপোনালোকে এইটো ৰেচিপি নিশ্চয় ট্ৰাই কৰিব। ঘৰৰ সকলোৱে এইটো ৰেচিপি নিশ্চয় ভাল পাব। আৰু আলহী আহিলেও আপোনালোকে যদি এইটো বনাই দিয়ে, আলহীয়েও খুব ভাল পাব। ৰেচিপিটো ইমানেই। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো আৰম্ভণিৰ পৰা শেষলৈ চাইছে, আৰু আপোনালোকে এইটো ট্ৰাই কৰি চাবচোন। খুবেই এইটো টেষ্টি আৰু ডিলিচিয়াছ আইটেম। আৰু এই আইটেমটো যেতিয়া আলহী আহিলে আপোনালোকে সহজতে আৰু সোনকালে বনাই দিব, সকলোৱে খুবেই ভাল পাব, আৰু ঘৰৰো সকলোৱে এই ডিছটো পচন্দ কৰিব। আৰু আপোনালোকে বনাই কেনে পালে, খাই ঘৰৰ সকলোৱে কেনে পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ, আৰু যিসকল নতুন ভিউৱাৰ্ছে আজি প্ৰথম মোৰ চেনেলটো চাইছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটোও প্ৰেছ কৰিব। আকৌ এটা নতুন ৰেচিপি লৈ আমি লগ হ'ম। ধন্যবাদ।